আজি চামিউলৰ খবৰটো পাই কেনে খুব দুখ লাগিছে। খুব দুখ লাগিছে সেই মাতৃগৰাকীৰ কথা ভাবি, যিগৰাকী মাতৃৰ বুকু উদং কৰি কেনে চিৰদিনলৈকে গুচি গ'ল। তেওঁৰ ল'ৰা 9 মাহ পেটত ৰাখি পঢ়াই শুনাই ল'ৰাক এইখিনিলৈকে ডাঙৰ কৰিছিলে, আৰু হঠাৎ অহা এক ধুমুহাই সকলো শেষ কৰি পেলালে। মাকৰ জীৱন ধ্বংস কৰি কেনে পেলালে, মাকৰ বুকু উদং কৰি পেলালে। আৰু তেওঁৰ হয়তো দুখটো আমি ইমান উপলব্ধি কৰিব নোৱাৰিম। যাৰ লগত এনেকুৱা ঘটনা সংঘটিত হয় তেওঁলোকে হয়তো উপলব্ধি কৰিব পাৰিব। নন্দিনী কাশ্যপ নামৰ অভিনেত্ৰীগৰাকীয়ে যি ঘটনা শুক্ৰবাৰে সংঘটিত কৰিলে, সেই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিওঁ। তেওঁ ঘটনা সংঘটিত কৰি তাৰ পৰা কিয় পলায়ন কৰিলে? কিয় তেওঁ ঘটনাটো সংঘটিত কৰি কিয় তেওঁ চামিউলক গাড়ীত উঠাই কেনে হস্পিটেলত লৈ নগ'ল? কিজানি বা যদি সোনকালে লৈ গ'লে হয়, তেতিয়া কিজানি চামিউল আজি আমাৰ মাজত থাকিল হয়। তাৰ বাবে দায়ী কোন? আৰু তেওঁ গাড়ী চলায়, তেওঁ নাজানে, যান বাহনৰ আইন নাজানে? যদি জানে তেতিয়াহ'লে তেওঁ এক্সিডেণ্ট সংঘটিত কৰাৰ পিছত তেওঁ কিয় তাৰে পৰা পলায়ন কৰিছিলে? তেওঁ কিয় লৈ নগ'ল? কিয় তেওঁৰ মস্তিষ্ক ঠিকে নাছিলে নেকি? কিয় তেওঁৰ মস্তিষ্ক ঠিকে নাছিলে? মানুহে কিবা খালেহে উল্টা পুল্টা হৈ যায় মূৰটো। এইটো যদি ব্ৰেইন, যদি মস্তিষ্ক যদি ঠিকে আছিলে তেতিয়াহ'লে কিয় লৈ নগ'ল? আৰু যদি ততাতৈকৈ লৈ গ'লে হয়, কিজানি আজি চামিউল আমাৰ মাজত থাকিলে হয়। ইয়াৰ বাবে কোন দায়ী? নন্দিনী কাশ্যপৰ গাড়ীৰ যেতিয়া আপোনাৰ নাম্বাৰটো চাইছিলে তেতিয়া কৈছিলে যে এইটো নাম্বাৰৰ গাড়ীত 20 বাৰকৈ অভাৰ স্পীডৰ ফাইন আছে। তাৰমানে তেওঁ অলৰেডি 20 বাৰকৈ ফাইন দি উঠিছে অভাৰ স্পীডৰ কাৰণে। এই 21 বাৰত চামিউলক শেষ কৰি পেলালে। 21 বাৰত চামিউলক শেষ কৰি পেলাইছে। 22 নম্বৰ বাৰত ময়ো হ'ব পাৰোঁ, 23 নম্বৰ বাৰত আপুনিও হ'ব পাৰে, 24 নম্বৰ বাৰত আৰু কোনোবা বেলেগো হ'ব পাৰে। গতিকে এনেকুৱা মানুহৰ হাতত ড্ৰাইভিং লাইচেঞ্চ থকাটো উচিত নে অনুচিত? ৰাইজে বিচাৰ কৰক। আৰু এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে। এইটোৱে আমি বিচাৰোঁ।